এগৰাকী ব্যৱসায়ী তথা উদ্যমী সাহসী মহিলাৰ একক প্ৰচেষ্টাত স্থাপন হোৱা উদ্যোগে হৈছে উপাসনা ফুড প্ৰডাক্ট উদ্যোগ। তেওঁৰ এই উদ্যোগত দৈনিক উৎপাদন কৰে শীতল পানীয় জুচ, মেংগো আৰু লিচি। ইতিমধ্যে তেওঁ উৎপাদিত কৰা মেংগো আৰু লিচিয়ে অসমৰ বিভিন্ন জিলাত সমাদৰ বুটলিবলৈ সক্ষম হৈছে। তেওঁৰ এই উৎপাদিত সামগ্ৰী দুবিধ অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰালৈ পঠিয়াই তেওঁ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছে। তুমি ডেকাই এদিন মাত্ৰ ৭,০০০ টকাত বিনিময়ত আৰম্ভ কৰা ব্যৱসায়ে এদিন যে এনেকুৱা ৰূপ ল'ব তেওঁ সপোনতো ভবা নাছিল। আৰু এনেকৈ এদিন তেওঁৰ সপোনটোৱে গজেই গজালি মেলিলে আৰু তেওঁৰ সপোনটো বাস্তৱত ৰূপায়িত হ'ল। মৰমী ডেকাৰ বিষয়ে সবিস্তাৰে জানিবলৈ আপোনালোকে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। তেওঁ নিজৰ মুখেৰে গোটেই কথাখিনি আপোনালোকক জনাব, তেওঁ ব্যৱসায়টো কেনেকৈ কৰিব লাগে। যিসকল নতুন ব্যৱসায়ীয়ে ব্যৱসায় কৰিম বুলি ভাবি আছে তেওঁলোকেও চাওক, আৰু যিসকলে ইতিমধ্যে কৰি আছে, ব্যৱসায় কৰিছে, তেওঁলোকেও চাওক। আপোনালোকৰ কাৰণে ভিডিঅ'টো আগবঢ়াই দিছোঁ যাতে আপোনালোকৰ সুবিধা হয়। লগতে আপোনালোকে তেওঁৰ পৰা আদৰ্শ ল'ব পাৰে আৰু এটা নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এনেকুৱা এগৰাকী মহিলাৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিম। মহিলা মানে দুৰ্বল নহয়, মহিলা মানে শক্তিৰ অধিকাৰিণী, আৰু এনেকুৱা শক্তিৰ অধিকাৰিণী ৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ জালুকবাৰী গাড়ীগাঁও অঞ্চলত মৰমী ডেকা বাইদেৱে। মৰমী ডেকা বাইদেৱেনো কেনেকুৱা শক্তিৰ পৰিচয় দাঙি ধৰিলে আপোনালোকে চাওক। মই তেওঁক চিনাকি কৰাই দিম। আহকচোন বাইদেউৰ লগত কথা পাতোঁ। তেওঁনো কেনেকৈ তেওঁৰ নিজৰ ব্যৱসায় স্থাপন কৰিলে, তেওঁ প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ল তেওঁৰ শক্তিৰ জৰিয়তে, মহিলা শক্তিৰ জৰিয়তে। আপোনালোকে চাওক, তেওঁৰ মুখেৰে শুনক তেওঁৰ জীৱন গাথা, তেওঁৰ সফলতাৰ আঁৰৰ কাহিনী। নমস্কাৰ, মোৰ নাম মৰমী ডেকা, মোৰ ঘৰ নলবাৰীত। মই এতিয়া স্থায়ী বাসিন্দা হিচাপে গুৱাহাটী জালুকবাৰী গাড়ীগাঁৱত থাকোঁ। আচ্ছা বাইদেউ, আপোনাৰ এই ব্যৱসায়টো কৰিবলৈ পোনপ্ৰথমতে কেনেকৈ মনলৈ আহিলে যে আপুনি এই ব্যৱসায়টো কৰিম বুলি ভাবিছে? হয়, মোৰ ব্যৱসায়ৰ আৰম্ভণিটোৱে আছিল অভাৱৰ আৱিষ্কাৰ বুলি কয়। অভাৱত পৰি ব্যৱসায় আৰম্ভ কৰিছিলোঁ। তেতিয়া হয়তো ভবা নাছিলোঁ যে মই এইটো কামেই কৰিম বুলি। আগতেতো মই বহুত এই হাতৰ চিলাইৰ কামেই কৰি আছিলোঁ, পুতলা বনোৱা বা ব্লাউজ চিলাই এইবিলাক কাম কৰি আছিলোঁ। তেনেকুৱাতে মই এটা ট্ৰেইনিং লৈছিলোঁ SRDত। এইটো ফুড প্ৰচেছিঙৰ নাছিল অৱশ্যে, তেতিয়া আছিল মই শালত ট্ৰেইনিং লৈছিলোঁ। শালত ট্ৰেইনিং লওঁতে তাত যেতিয়া এক্সাম হয় নহয়, তাত মই ফাৰ্ষ্ট পাইছিলোঁ। ফাৰ্ষ্ট পাওঁতে মোক দিল্লীলৈ চিলেকশ্যন হৈছিলোঁ, কিন্তু মোৰ ছোৱালী সৰু আছিল তেতিয়া মই দিল্লীত যোৱা নগ'লোঁ। তাৰপিছত তেওঁলোকে মোক এটা অফাৰ দিছিল, আপুনি ফুড প্ৰচেছিঙৰ এটা ট্ৰেইনিং ইয়াতে কৰি লওক। এইটো মই DICৰ আণ্ডাৰত লৈছিলোঁ ট্ৰেইনিংটো। গুৱাহাটী DICৰ আণ্ডাৰত হৈছিল। য'ত ফুড প্ৰচেছিং ট্ৰেইনিং হয় তাত তেখেতসকলে মোৰ নাম পঠাই দিছিল। এইটো মেইন আছিল আচলতে SRDৰ জৰিয়তে মোক ইয়াতে ট্ৰেইনিংটো দিয়া হৈছিল। নাম পঠাওঁতে তেখেতসকলে ফোন কৰিছিল। ফোন কৰোঁতে মই এইটো 2013 চনতে লৈছিলোঁ। হয়, 2013 চনতে হ'লোঁ। ট্ৰেইনিংটো আৰম্ভ কৰি মোৰ কিবা এটা কৰাৰ মন আছিল। ভাবিছিলোঁ যিহেতু শিকি আহিলোঁ, ইমান দিন ট্ৰেইনিং লৈ শিকি আহিলোঁ, কিবা এটা কৰোঁ আৰু এনেকৈ ভাবি প্ৰথমতে আমাক তাতে আচলতে ট্ৰেইনিং দিয়া হৈছিল আমৰ যিটো মেনুৱেল যিটো বনাওঁ সেইটো হয়। আচাৰ বনোৱা ট্ৰেইনিঙো হৈছিল, চচ, বাকী জুচ গোটেইখিনি আইটেম আমাক শিকাইছিল তাত। তাৰপিছত মই প্ৰথমতে সেই সময়ত আছিল বেল বেছিকৈ ওলাইছিল, মই বেলৰ চৰবত বনাইছিলোঁ। হয় হয় হয়, মই ডাইৰেক্ট এইটো আচলতে কৰা নাছিলোঁ। তাৰপিছত বেলৰ চৰবত বনাই মই বহুতখিনি বিক্ৰী কৰিলোঁ ওচৰ চুবুৰীয়াৰ ঘৰত। সেইখিনিতে তাৰ লেবেল নাই, লেবেল নোহোৱাকৈতো আৰু মাৰ্কেটত দিয়াটো নহয়। সেইকাৰণে মই অলপ বটল আনি মই লেবেল বনালোঁ। তাৰপিছত অনুক্ৰমে মই বস্তুটো আৰম্ভ কৰিলোঁ আৰু ভাবিলোঁ আৰু এইটো যদি এনেকৈ কৰাতকৈ অলপ ডাঙৰ কৰিব পাৰোঁ নেকি চালোঁ। আৰু মোৰ কিন্তু সপোন ইমান ডাঙৰো নাছিল যে এনেকুৱাকৈ মই মেচিন আনি এদিন কাম কৰিম, সেইটো মোৰ নাছিল। তেতিয়া ভাবিছিলোঁ আৰু অভাৱৰ পৰা মুক্তি পাবৰ কাৰণে মই কিবা এটা কৰিম বুলি ভাবি আৰম্ভ কৰিছিলোঁ। ঘৰত একেবাৰে ঘৰুৱা হিচাপে মই আৰম্ভ কৰিছিলোঁ। আৰু যেতিয়া আৰম্ভ কৰোঁ তেতিয়া কোনো পৰিকল্পনা নাছিল মোৰ, এনেই মই আৰম্ভ কৰিছিলোঁ। এতিয়া আপুনি সেই ব্যৱসায়টো আৰম্ভ কৰোঁতে, প্ৰথম ব্যৱসায়টো আৰম্ভ কৰোঁতে আপোনাৰ মূলধন কিমান মানৰ প্ৰয়োজন হৈছিলে? মূলধন বুলি ক'লে এতিয়া হ'লেতো আৰু মূলধন বহুতখিনিয়ে লাগিব। তেতিয়া যিহেতু মোৰ কোনো প্লেনিং নাছিল, মই কোনটো বস্তু কেনেকৈ আৰম্ভ কৰিম মোৰ কোনো প্লেনিং নাছিল।
বটল আনো মোৰ ওচৰতে আছিল বটল ফেক্টৰী বটল 4 পেকেট 5 পেকেট বটল আনো আনি পেলাই চেনি 10 কেজি 15 কেজি এনেকৈ চেনি আনো আনি মই অলপকৈ আৰম্ভ কৰিছিলোঁ আৰু যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া একদম কম আৰু সেই কথাটোৰ লৈ বহুতে প্ৰশ্ন সোধে 7,000 টকা দি আপুনি কেনেকৈ আৰম্ভ কৰিছিল বুলি কয় মই 7,000 টকা দি আৰম্ভ কৰিছিলোঁ 7,000 টকাৰে আপুনি ব্যৱসায়টো প্ৰথমতে আৰম্ভ কৰিলে হয় হয় আৰু এই ব্যৱসায়টো যেতিয়া 7,000 টকাৰে আৰম্ভ কৰিলে আপুনি চাগে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে হৈছিল মহিলা হিচাপেও আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে আৰু কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে আমাৰ অসমৰ ৰাইজক জনাব নেকি এই প্ৰত্যাহ্বান বুলি ক'লে মহিলা বুলি ক'লে অলপ থাকে কিন্তু সেইটো অসুবিধাটো মই পোৱা নাছিলোঁ এইটো কাৰণতে মোৰ স্বামীয়ে মোৰ লগত একেবাৰে ছাটোৰ দৰে লাগি আছিল আৰু মই যিকোনো কামত ওলাই গ'লে মই কোনোদিন অকলে যাই এতিয়াও মই নাযাওঁ আগতেও যাই পোৱা নাই প্ৰতিটো খোজত তেওঁ মোৰ লগত থাকে সেইকাৰণে মই মহিলা হিচাপে সেইটো অসুবিধাৰ সন্মুখীন হোৱা নাছিলোঁ আচ্ছা বৰ্তমান আপোনাৰ তাত কিমানজনমান কৰ্মচাৰী আপোনাৰ লগত জড়িত হৈ আছে আগতে আচলতে মই আৰম্ভ কৰিছিলোঁ 6 জনী মহিলাক লৈ আৰু সেই 6 জনীও যি লৈছিলোঁ বহুত ভয়কৈ লৈছিলোঁ যদি মই দৰমহা দিব পৰা অৱস্থাত নাথাকোঁ কেনেকুৱা হ'ব সেই বুলি ভাবি মই 6 জনী মহিলাৰে আৰম্ভ কৰিছিলোঁ কৰি পেলাই তাৰে পিছত অনুক্ৰমে মোৰ মানুহ বেছিকৈ লগা হ'ল 14 জনীলৈকে গ'ল তাৰ এইবাৰ অলপ কমিছে আৰু মেচিন আনাৰ কাৰণে আচ্ছা আপোনাৰ যে এই মেচিন কিনিলে আপুনি ব্যৱসায়টোৰ বাবে বা এই মেচিনৰ কিনিবৰ কাৰণে ব্যৱসায়টো সম্প্ৰসাৰণ কৰিবৰ কাৰণে কিবা লোন লৈছে নেকি বা সেই লোনৰ কিবা আপুনি সাবসিডি পাইছে নেকি সেইটোতো ক'বই লাগিব আৰু লোন অবিহনে আজি মোৰ মেচিন সম্ভৱ নাছিল যোৱা বছৰ মই এজন মানুহৰ নাম ল'ব লাগিব সঞ্জীৱ দাস আছিল তেওঁৰ নাম AIDCৰ পৰা আহিছিল মোক কৈছিল যে বাইদেউ আপুনি এটা লোন লওক আমি কৰি দিম এটো PMFM স্কিমৰ মই তেওঁৰ ফোন ৰিসিভ কৰা নাছিলোঁ এটো কাৰণত লোন বুলি ক'লে তাৰ মানে ইমান দৌৰি থাকাটো অসুবিধাৰ কাৰণে মই তেওঁৰ ফোন ৰিসিভ কৰা নাছিলোঁ মানে বেংকৰ মানুহৰ পৰা মানে কি অলৱেজ মানে কি আপোনাক মানে প্ৰত্যাখ্যান কৰিছিল হয় হয় সঞ্জীৱ আহাৰ আগতে কিন্তু মই SBIত গৈছিলোঁ SBIত বহুত দিন মই গ'লোঁ তেখেতসকলে মোৰ ইউনিট চাইও গৈছিল চাই মিলি লাষ্টত SBIৰ পৰা মানুহ আহি পেলাই কি কৈছে আপোনাক বটল আনাৰ কাৰণে ইমান টকা কিহৰ প্ৰয়োজন 2 লাখ 1.5 লাখ মান দিম তেনেকৈ কৈছিল তেতিয়া আচলতে কথাখিনি শুনি বহুত খং উঠিছিল কিন্তু খংটো মই কন্ট্ৰোল কৰি ৰাখিছিলোঁ কিন্তু আমাৰ আৰু অলপ খঙালে হ'ল নহয় কথাখিনি শুনি কৈছে কি বুজি পোৱা নাছিলে চাগে তেওঁৰ আপোনাৰ ব্যৱসায়টোৰ কথা তেওঁলোকে বুজি উঠা নাছিল আপোনাৰ সপোনটোৰ কথা বুজিব পৰা নাছিল আৰু তেওঁলোকৰ এটাই উদ্দেশ্য আছিল আমি ধৰক মহিলাক কিয় লোন দিম তেনেকুৱা এটা হয়তো ভাবিছিল নেকি তাৰ পিছত আহিল সঞ্জীৱ দাস আৰু সঞ্জীৱ দাসে মোক ইয়াতে ফেক্টৰীত নাপায় মোক ঘৰলৈকে গৈছিল ঘৰলৈকে যাই তেওঁ কৈছে যে বাইদেউ আপুনি একো চিন্তা নকৰিব গোটেইখিনি কাম আমি কৰি দিম কিন্তু মই তেওঁৰ কথাষাৰ মই বিশ্বাস কৰা নাছিলোঁ মাত্ৰ মই কাগজখিনিহে দিছিলোঁ জমা এটো PMFM স্কিম বুলি কয় এটো ফুড প্ৰসেসিং ইউনিটৰ কাৰণে হয় এইটো অকল কি মেচিনাৰীজ কাৰণে দিয়ে নে কিবা বেলেগৰ কাৰণে দিয়ে এটো মেচিনাৰীৰ ওপৰত বেছি থাকে 35% সাবসিডি থাকে আৰু ৰ মেটেৰিয়েলৰ ক্ষেত্ৰত সাবসিডিটো নাপায় মানে বাইদেউ আপুনি 35% এই লোনটোৰ জৰিয়তে পাবলৈ সক্ষম হৈছে হয় মই লোনটোৰ জৰিয়তে 35% সাবসিডি পাম মেচিনৰ ওপৰত আৰু মই তাৰে লগত আৰু এটা কথা কওঁ মই আপোনাৰ ভিডিও এটা চাইছিলোঁ মই কমেন্ট পঢ়িছিলোঁ তাত এজনে দিছে যে এটো মিছা কথা বুলি মিছা নহয় তাৰে সঁচা উদাহৰণ মই নিজে হয় আৰু কোনে কৈছে নাজানো কমেন্ট এটা দিছে আজি কোনো কথা নজনাকে আচলতে কমেন্ট দিয়াটো ভুল আপোনাৰ ভিডিও চাই মই কমেন্ট পঢ়িছিলোঁ আৰু তাত লিখাই আছিল যে এইবিলাক ভুল আৰু মিছা প্ৰচাৰ কৰা বুলি কৈছিল আৰু এটো এনেকুৱাও নহয় যে যেটো স্কিম আছে স্কিমৰ আন্ডাৰত মোক নিজে দিছে আৰু হয়তো কোনোবা গলে নিদিব পাৰে আৰু চৰকাৰৰ লোন এনেকুৱা নহয় যে এখন গাড়ী লোৱাৰ কাৰণে মই এটা ভাল ঘৰ বনোৱাৰ কাৰণে এটো স্কিমৰ আন্ডাৰত নপৰে হয় কিবা এটা নিবনুৱা যুৱক যুৱতীয়ে অসমৰ কিবা এটা কৰি খোৱাৰ কাৰণে লোনটো দিয়ে যাতে এই মোৰ বিশেষকৈ মই আপোনাৰ জৰিয়তে আপোনাক ধন্যবাদ দিছোঁ কাৰণ সেই ব্যক্তিগৰাকীক মই ইতিমধ্যে মোৰ মেছেজৰ জৰিয়তে তেখেতক জনাইছিলোঁ যে আপোনাক মই মোৰ নেক্সট ভিডিঅ'টোত এনেকুৱা এজন ব্যক্তিৰ সৈতে কথা পতাই দিম বা লগ কৰাই দিম যি এই লোনৰ সাবসিডি পাবলৈ সক্ষম হৈছিলে বাইদেউ ধন্যবাদ আপুনি কথাখিনি সেই মানুহজনক লোনৰ বিষয়ে জনোৱাৰ বাবে আচ্ছা আপুনি বাইদেউ কওকচোন আপুনি দৈনিক কিমান মান উৎপাদন কৰে আপোনাৰ উৎপাদনস্থলীত এতিয়া মোৰ দৈনিক উৎপাদন বুলি ক'লে আমি বেলেগকৈ কৰোঁ যিদিনা লিচিৰ কাম কৰোঁ আমি মেংগৰ কাম নকৰোঁ আমাৰ একে মেচিনতে চলি থাকে যিহেতু লিচিৰ কাম যিদিনা প্ৰডাকশ্যন হয় তাত মোৰ 500-600 কাৰ্টুন লিচি হয় আৰু মেংগৰ কাম যিদিনা হয় সেইদিনা 1200-1500 কাৰ্টুন ৰেডি হয় মানে যথেষ্টখিনি মানে আপুনি উৎপাদন কৰি আছে বৰ্তমান হয়
আচ্ছা আপোনাৰ এই উৎপাদিত সামগ্ৰী মানে কি আপোনালোকৰ বজাৰ ক'ত বিশেষকৈ আপুনি ক'লৈকে পঠিয়ায় বজাৰ অসমৰ বাহিৰলৈকেও কিবা অসমৰ বিভিন্ন জিলাত মই সম্প্ৰসাৰণ কৰিছোঁ অসমৰ প্ৰায় জিলাত মোৰ আছে ডিষ্ট্ৰিবিউটাৰ তাৰে ভিতৰত কিছু কিছু ডিষ্ট্ৰিক্টত নাই অৱশ্যে হয় হয় সেইবিলাক ডিষ্ট্ৰিবিউটৰ যদি ল'ব বিচাৰে আপোনালোকক যোগাযোগ কৰিব পাৰে মই আপোনাৰ নাম্বাৰটো বাৰু তলত দি দিম আৰু কওকচোন বাৰু বাকী অসমত বাহিৰেও মণিপুৰ ত্ৰিপুৰা অৰুণাচল আৰু এইফালে মেঘালয়ৰ ফালে যাই আছে এতিয়া হয় 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 আচ্ছা বাকি আপোনাৰ ধৰক সবে কয় যে প্ৰত্যেকজন সফল ব্যক্তিৰ আৰত এগৰাকী মহিলা থাকে মই যদি আপোনাক খুদু যে এগৰাকী সফল মহিলাৰ আৰত কোন লুকাই আছে আপোনাৰ মহিলা ব্যক্তিৰ আৰত আৰু সফল ব্যক্তিৰ আগত পিছফালে মহিলা থাকে বুলি কয় আৰু আগতে তাৰমানে মহিলা কেৱল উৰণিৰ তলতে আছিল যে সেইকাৰণে কৈছিল হয়তো এতিয়া মই মহিলা হিচাপে কওঁ মোৰ পিছৰ আৰৰ মানুহজনে আছে মোৰ স্বামী আৰু লগতে মোৰ ছোৱালী কেইজনী হয় আপোনাৰ মানে বেকবোন হ'ল আপোনাৰ মানুহজন আৰু আপোনাৰ ছোৱালী কেইজনী মানসিক সবল স্থিতিৰ কাৰণে আপুনি আজি ইমানখিনি ওপৰলৈকে যাব পাৰিছে হয় হয় আপোনাৰ বাইদেউ বেয়া নাপায় যদি মাহিলী আয় কিমান মান হয় জনাব নেকি কাৰণ এইটো খুদাটো অনুচিত হয় তথাপি মই আপোনাক সুধিছোঁ যে আপোনাৰ মাহিলী আয় কিমান হ'ব মাহিলী আয় বুলি ক'লে ধৰক মই মানুহখিনি কৰ্মচাৰীখিনিক দৰমহা দি মই পৰিয়ালটো চলাই আছোঁ মই বহুত টকাৰ মানুহো নহয় এতিয়াও নহয় মোৰ 3 জনী ছোৱালী পঢ়াই আছোঁ লগতে আৰু এটা ভাল কথা মই আপোনাৰ জৰিয়তে কওঁ মোৰ এজনী ভণ্টি আৰু ঢুকাইছে তাইৰ ছোৱালীজনী পঢ়োৱা সম্পূৰ্ণ দায়িত্ব মই ল'লোঁ এতিয়া বৰ্তমান মোৰ 4 জনী ছোৱালীৰ মোৰ পঢ়া খৰচ বঢ়িয়া বঢ়িয়া বাইদেউ ভাল কাম এটা কৰিছে আপোনাক ভগৱানে মংগল কৰক ধন্যবাদ আচ্ছা আপোনাৰ এই সফলতাৰ মূল মন্ত্ৰনো কি চাবি কাঠিনো কি যাৰ জৰিয়তে আপুনি ইমানখিনি আগবাঢ়িছে সফলতাৰ মূল মন্ত্ৰ বুলি ক'লে মোৰ অভাৱৰ কাৰণে আজি এই কামত আৰম্ভ কৰিলোঁ আৰু অভাৱৰ জৰিয়তে আপুনি তো কষ্ট কৰিছে কষ্ট যথেষ্ট কষ্ট হয় এতিয়া কিছুমানে এনেকৈ মোক সুধে যে বাইদেউ মেচিনৰ দাম কিমান এনেকৈ কয় মেচিনৰ দামটো কৈ দিলে যে এটা ফেক্টৰী আৰম্ভ হ'ব সেইটো নহয় আপোনালোকে হয়তো মোক দেখা নাই মোক বাহিৰৰ মানুহজন দেখা পাইছে মোৰ এনেকুৱা হয় মোৰ ছোৱালী কয় আমাৰ মাৰ হাতত কুকাৰৰ দাগ নালাগে মেচিনত দাগ লাগে মোৰ গাৰ বহুত অংশত আছে মোৰ মেচিনৰ পুৰা দাগ মানে আপুনি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপুনি ৰাতিপুৱা 8টা বজাত আহো ছোৱালী কেইজনীক ঘৰত থৈ গোটেই দিন ইয়াতে থাকো লগতে মই ৰাতি 9টা 9:30 ঘৰত যাওঁ আৰু ইয়াৰে যিখিনি কষ্ট সেইখিনি কষ্ট বাহিৰৰ মানুহে বুজি নাপাব মানে এদিনতে আপোনাৰ এই অৱস্থা হোৱা নাই আপোনাৰ মেচিন এটা লৈ মিলি মানুহে ব্যৱসায় এটা আৰম্ভ কৰিব পাৰে কিন্তু আপোনাৰ ললে নহব ত কষ্ট কৰিব লাগিব আমাৰ আসলতে ব্যৱসায়ত আমাৰ অসমীয়া মানুহৰ অসুবিধা হেতুৱে মেনুৱেল কোনো নকৰে ডাইৰেক্ট হাত দিয়ে মেচিনত কিমান দাম মেচিন আনিলে নহব আৰু টকা পইচা থকা মানুহ বহুত আছে যথেষ্ট আছে সেই বুলি সকলোতো মেচিন আনা নাই কিন্তু তাৰ লগতে মাৰ্কেটটো লাগিব লগতে মাৰ্কেটৰ লগত এটো লাগিব যে তেওঁৰ সেই কামটোৰ ওপৰত অভিজ্ঞতা কিমানখিনি আছে লগতে ধৈৰ্য বহুত লাগিব আৰু মই যিমানখিনি ধৈৰ্য ধৰিছোঁ হয়তো নধৰে নেকি বহুত মানুহ বাদ দিব যোৱা 10 বছৰে 2013 চন বুলি ক'লে এইটো 23 চন গতিকে যোৱা 10 বছৰত আপুনি ধৈৰ্য ধৰি আজিৰ অৱস্থালৈকে স্থিতা অৱস্থালৈকে আহিছে আচ্ছা বাইদেউ আপুনি কিবা পৰামৰ্শ দিব নেকি যিবিলাক ধৰক আমাৰ অসমত নিবনুৱা ডেকা যুৱক যুৱতী মহিলা আছে যিবিলাকে উদ্যোগ স্থাপন কৰি বুলি মনে মনে ভাবি আছে বা তেওঁলোকে কিবা লোন চোন লৈ পেলাই মানে তেওঁলোকে ব্যৱসায়টো আৰম্ভ কৰিম বুলি ভাবিছে আপুনি কি ক'ব তেওঁলোকক মই এই কথাটো আপোনাৰ চেনেলৰ জৰিয়তে বুলিয়ে নহয় মই ৰাস্তাই ঘাটে যিখিনি ল'ৰা লগ পাওঁ মই এনেও কওঁ যে অমুকটো স্কিম অমুকত দি আছে তহঁতে এনেকৈ নাথাকি কাম কৰ সেনেকৈও কওঁ মোৰ চিনাকি ল'ৰা হওক ছোৱালী হওক মই সকলোকে কওঁ যে আজিকালি ধৰক কাম যদি কৰিব বিচাৰে পইচাৰ অসুবিধাৰ কাৰণে কোনো বহি নাথাকে চৰকাৰী স্কিম আছে স্কিমত আণ্ডাৰত আপুনি যদি লোন লয় আৰু লোন এনেকুৱা ঠাইত নিদিয়ে চৰকাৰেও নিদিয়ে আৰু বেংকেও নিদিয়ে যে আপুনি এই পইচাখিনি লওক কিবা এটা কৰক বুলি নিদিয়ে তাৰে কাৰণে গোটেই ডকুমেণ্টখিনি যদি ৰেডি থাকে আপোনাক লোন দিবই এনে আচ্ছা কোনোবা ব্যক্তিয়ে যদি ডিলাৰশ্বিপ ল'ব বিচাৰে আপোনাৰ পৰা বা কোনো হোলচেলাৰে যদি আপোনাৰ পৰা প্ৰডাক্ট দুটা ল'ব বিচাৰে কিবা চৰ্তাৱলী আছে নেকি আপোনাৰ কিবা আগতীয়াকৈ কিবা সিকিউৰিটি ডিপজিট জমা দিব লাগে নেকি আপোনাৰ আমাক সিকিউৰিটি একো নালাগে ডিপজিট বুলি ক'লে আমাৰ সেইটো বস্তু আমাৰ এতিয়ালৈকে কৰা নাই আৰু যদি কোনোবাই তেনেকৈ ডিলাৰশ্বিপ ল'ব পাৰে আপুনি নাম্বাৰটো দি দিব তেওঁ যোগাযোগ কৰিলে হ'ব হয় হয় বাইদেউ আপোনাৰ ধন্যবাদ জনাইছোঁ সফল হওক বাইদেউ ধন্যবাদ ময়ো অসমবাসীৰ পৰা মই আশীৰ্বাদ বিচাৰোঁ
আচ্ছা আপুনি এই কোম্পানীটোত এই ফেক্টৰীটোত কিমান দিন ধৰি কাম কৰি আছে 5 বছৰ হ'ল কেনেকুৱা লাগে ইয়াতে কাম কৰি ভালে লাগে ন ইয়াত কেনেকুৱা ধৰণৰ কামবিলাক কৰে আপুনি লেবেলিঙৰ কাম হয় আপোনালোক আটাইবিলাক মহিলাই কাম কৰি আছে ইয়াতে আৰু আপোনালোকৰ বাইদেউজনীও মহিলাই হয় গতিকে কাম কৰাত বৰ বেছি অসুবিধা নহয় চাগে হয় 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 ইমান সময় বাইদেউৰ লগত দেখিলে যে বাইদেৱে সফলভাৱে ব্যৱসায় কৰি আছে আৰু বাইদেউৰ উজ্জ্বল জীৱন কামনা কৰিছোঁ ভৱিষ্যত উজ্জ্বল হওক